Hey guys, what's up? কি খবৰ সকলোৰে and firstly thanks to click this video আৰু আপোনালোক সকলোকে মই মোৰ YouTube চেনেললৈ স্বাগতম জনাইছো। So friends, আজি এটি বিশেষ দিন because আজি মোৰ 1000 সাবস্ক্ৰাইবাৰৰ ক্ৰাইটেৰিয়াটো কমপ্লিট হৈছে। গতিকে মই প্ৰথমতে আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো যোনে যোনে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিছে, ভিডিঅ'বোৰ অলপ হলেও চাইছে। গতিকে thanks to each and everyone আৰু মই আশা কৰোঁ যাতে আপোনালোকে মোক এনেকৈ আগন্তুক দিনলৈ সাপোৰ্ট কৰি যায়। সো আজি আপোনালোকে থাম্বনেইলখনটো দেখি গমেই পাইছে আৰু যেহেতু আপোনালোকে মিশো মেখেলা চাদৰ হলৰ ভিডিঅ'বোৰ বহুত চাই ভাল পায়, গতিকে আজি মই অকণমান ডিফাৰেণ্ট এটা ভিডিঅ' শ্বুট কৰিবলৈ লৈছোঁ বা আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ। আৰু সেইটো হ'ল মিশো আৰু ফ্লিপকাৰ্টৰ মাজত ডিফাৰেঞ্চটো। বিশেষকৈ মেখেলা চাদৰে মই এযোৰ লৈছোঁ যোনযোৰ অলৰেডি মই মিশোৰ পৰা লৈছোঁৱে, আৰু সেই একেইযোৰ মেখেলা চাদৰ মই লৈছোঁ ফ্লিপকাৰ্টৰ পৰা। গতিকে মানে মিশো বহুতে কয় ন যে ইমান এটি ট্ৰাষ্টেবল ব্ৰেণ্ড নহয় বা ট্ৰাষ্টেবল এটা কোম্পানী নহয়, বস্তুবোৰ ইমান এটা ভাল নাহে বা এনেকুৱা ধৰণৰ কথাবোৰ শুনি পোৱা যায়। আৰু লগতে ফ্লিপকাৰ্টটো বহুত আগৰে এটা এপ, গতিকে ছেইম ডিজাইন ছেইম কালাৰৰ এযোৰ মেখেলা চাদৰ মই দুটা এপৰ পৰা লৈছোঁ। গতিকে আহকচোন আমি চাওঁ ডিফাৰেঞ্চবোৰ কেনেকুৱা। চ' উইদাউট এনি ফাৰ্ডাৰ ডিলে লেটছ গেট ইনটু দ্য ভিডিঅ'। So friends, মিশোৰ পৰা লোৱা এইযোৰ মেখেলা চাদৰ পাৰ্পল কালাৰৰ মই অলৰেডি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁৱে, আৰু লগতে এইযোৰ মই ষ্টিচ কৰিছোঁ। বাৰু চাদৰখনৰ মই দহিবোৰ গুঠা নাই, কিন্তু মেখেলা আৰু চাদৰ দুটাই মই ষ্টিচ কৰিছোঁ আৰু ব্লাউজৰ পিচটো এক্সট্ৰাকৈ এনেকৈ ৰাখি থৈছোঁ। গতিকে এইটো লৈছিলোঁ মই মিশোৰ পৰা, আপোনালোকে স্ক্ৰীণত চাব পাৰে ইয়াতে প্ৰাইচবোৰ। চ' ফ্ৰেণ্ডছ, এইযোৰ আছিল মিক্সপাটৰ মেখেলা চাদৰ, খুবেই ধুনীয়া কোৱালিটি ৱাইজ গোটেইখিনি। গতিকে এইযোৰ লৈছিলোঁ মই মিশোৰ পৰা। আৰু এতিয়া মই ফ্লিপকাৰ্টৰ পৰা লোৱা ছেইম মেখেলা চাদৰযোৰ আনবক্সিং কৰিম। এতিয়ালৈকে মই অ'পেন কৰা নাই। চ' এইযোৰ হ'ল ফ্লিপকাৰ্টৰ পৰা আহিছে। আৰু গাইজ প্ৰাইচবোৰ মই আপোনালোকক কৈ আছোঁ কেনেকুৱা আছিলে দুটাৰে প্ৰাইচ। আৰু গাইজ মই ফ্লিপকাৰ্টৰ পৰা এইযোৰেই প্ৰথম মানে মেখেলা চাদৰ পাৰচেছ কৰিছোঁ। বাকী যিমানবোৰ কৰিছোঁ মই গোটেইকেইযোৰ মিশোৰ পৰাই মানে কৰিছোঁ। চ' ফ্ৰেণ্ড, এইযোৰ মেখেলা চাদৰ এণ্ড আই থিংক ভালেই আহিছে মেখেলা চাদৰযোৰ। অ'কে, চ' এইযোৰ ফ্লিপকাৰ্টৰ পৰা অহাযোৰ, আৰু লগতে ইয়াতে চাদৰ মেখেলা ব্লাউজ তিনিটাই এটাচ হৈ আছিল, আৰু আগৰ এইযোৰতো এনেকুৱাই আছিলে। চ' এতিয়া মই আপোনালোকক দুযোৰে ধুনীয়াকৈ খুলি কিনি দেখাম, আৰু লগতে কোৱালিটিবোৰ কেনেকুৱা, প্ৰাইচবোৰ গোটেইখিনি আপোনালোকক কৈ আছোঁ। চ' ফ্ৰেণ্ডছ, প্ৰথমতে কওঁ যে ইয়াৰ প্ৰাইচবোৰ। গতিকে প্ৰাইচবোৰ ইমান বেছি কম বেছি নহয়। এইযোৰ আছিল মিশোৰ পৰা লোৱা, এইযোৰৰ লৈছিলে 750 মান আছিলে এইযোৰৰ প্ৰাইচ, আৰু এইযোৰৰ প্ৰাইচটো হ'ল 670 ৰুপিজ, এনেকুৱা অকণমান বেছি হয় ফ্লিপকাৰ্টৰ পৰা লোৱাযোৰ এইযোৰ। গতিকে দামৰ ডিফাৰেঞ্চটো এইখিনি হ'ল, বেছি ইমান নহয়। আৰু এতিয়া আহোঁ মই একদম যোনটো মেইন কোৱালিটি। চ' ফ্ৰেণ্ডছ, মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁৱেই। ইয়াৰে যদি আপোনালোকে মোক সোধে যে লেংথ কিমানখিনি, ইয়াতে ভালকৈ ইমান ডেছক্ৰিপশ্যনত দিয়া নাই যে কিমান চাদৰ বা মেখেলা চাদৰযোৰৰ লেংথ, বিকজ মেখেলা চাদৰ ব্লাউজ তিনিওটা এটাচ হৈ আহিছিলে, সেইবাবে ইয়াত এক্সট্ৰাকৈ এনেকৈ দিয়া নাই। গতিকে এইযোৰৰ কোৱালিটি আপোনালোকক মই ক'লোৱে গাইজ, বহুত ভাল হয় কোৱালিটি ৱাইজ, আৰু যিহেতু অৰিজিনেল নহয় বাট তথাপিও মানে বহুত ধুনীয়া হয়। আৰু লগতে এইযোৰ আজি অহাযোৰ গাইজ, ইয়াতে মই অকণমান কোৱালিটিৰ ডিফাৰেঞ্চ দেখিছোঁ। এইযোৰৰ গাইজ অকণমান মেটেৰিয়েলটো অকণমান ওখৰা মুখৰা টাইপৰ, মানে ছফ্ট হয় অভিয়াছলি, এইযোৰ ভালেই হয়, বাট অকণমান মানে অলপমান ৰাফ টাইপৰ হয় মেটেৰিয়েলটো। আৰু এইযোৰ ফ্লিপকাৰ্টৰ যোনটো মানে মেটেৰিয়েল হয়, বহুত মানে মোক অকণমান এইযোৰৰ তুলনাত এইযোৰৰ মেটেৰিয়েলটো মোক ভালেখিনি মানে ছফ্ট কোৱালিটিৰ লাগিছে। হয় গাইজ, মানে মেটেৰিয়েলটো ডিফাৰেঞ্চ আছে। মানে মই আজি ফাৰ্ষ্ট টাইম লৈছোঁ, বাট মই দেখিছোঁ, মই ভাবিছিলোঁ ছেইমেই হ'ব মে বি, বাট ইয়াৰে মেটেৰিয়েলটো অকণমান বেলেগ হয়।
মানে অকণমান ছফ্ট হয় আৰু ফুলৰটো চাবলৈ ফুলবিলাকতো ছেইমে হয়, কিন্তু ইয়াৰে ফুলটো অকণমান লাইট কালাৰৰ হয়। মানে আপোনালোকে চাব পাৰে গাইজ, যোনটো ব্লু কালাৰৰ ফুলটো যে আছে ওভেন ৱৰ্কটো, আৰু ইয়াতে আপোনালোকে চাব পাৰে অকণমান ডিপ কালাৰৰ হয়। দেখিছেনে আপোনালোকে ডিফাৰেঞ্চটো অকণমান? অ'কে, এইখিনি হ'ল ব্লাউজৰ পিচ। যোনটো মিছৰটো এনেকুৱা ছেইমে হয় ব্লাউজৰ পিচটো, মই আপোনালোকক দেখুৱাইছোঁ। অকল আপোনালোকে গাইজ এটা বস্তু লক্ষ্য কৰিছেনে, ইয়াৰে যোনটো কালাৰটো হয় অলপমান পাৰ্পল যদি অকণমান বেলেগ, আৰু এইটো পাৰ্পল আপোনালোকে চাব পাৰে, এইটো অকণমান ডিপ কালাৰৰ হয়, আৰু এইটো অকণমান লাইট পাৰ্পল হয়। দেখিছেনে আপোনালোকে ব্লাউজৰ পিচটো? আৰু বাকী লেংথ ৱাইজ যদি চাবলৈ যাওঁ, তেতিয়াহ'লে সেইখিনিৰ পৰা যিটো মিছৰ পৰা লোৱা তাৰে ব্লাউজৰ পিচটো অকণমান ডাঙৰ হয়, আপোনালোকে চাব পাৰে। অকণমান ডিফাৰেঞ্চ হয় আৰু অকণমান ডাঙৰ হয় মিছৰ পৰা লোৱাটো, এনেকুৱা। অ'কে, ইয়াৰ পিছত এইখিনিৰ পৰা আছে, এইখনটো গাইজ মেখেলাখনেই হয়। মেখেলাখনটো এনেকৈ থাকিব। তো মেখেলাখনৰ এইখিনিলৈকে, এইখিনিৰ পৰা থাকিব মেখেলাখন। আৰু যিটো মিছৰ পৰা লৈছিলোঁ গাইজ, তাৰে মেখেলাখন মই ওলাইছিলোঁ মিছৰ পৰা লোৱা, আৰু এইখনো এনেকুৱাই। আৰু এইখন এনেকুৱা থাকিব। মেখেলাখন একেই, ফুলবিলাকতো চব ছেইমে হয় এইখিনিৰ পৰা। আৰু এইবোৰ চাদৰত লগোৱা পটিকেইটা। তাৰপিছত এইখিনিৰ পৰা হ'ব চাদৰখন। এইখিনিৰ পৰা চাদৰখন হ'ব একদম ইয়াৰলৈকে। আৰু গোটেই চাদৰখনত এনেকুৱা ধৰণৰ ওভেন ৱৰ্কটো থাকিব, চিলভাৰী আৰু ব্লেক কালাৰৰ। গতিকে ধুনীয়া লাগিব গাইজ পিন্ধাৰ পিছত। আপোনালোকে চাইছেনে? আৰু ইয়াৰে কোৱালিটিটো গাইজ মোৰ অকণমান বেছি ছফ্ট লাগিছে এই মিছৰ মেখেলা চাদৰৰ কোৱালিটিতকৈ। চ' ইয়াৰে এইখন এনেকুৱা, আৰু যিটো মই লৈছিলোঁ মিছৰ পৰা, এনেকৈ ছেইমে হয়, এনেকৈ চিলাইছিলোঁ। চ' ফ্ৰেণ্ডছ, কালাৰ আৰু কোৱালিটি, এই দুটা বস্তু বহুত ডিফাৰেণ্ট আহিছে। মই ভাবিছিলোঁ ইমেজত যেনেকুৱা দুযোৰেতো ইমেজত ছেইমে আহিছিলে, গতিকে ছেইমে ৰিচিভড হ'ব, বাট তেনেকুৱা নহ'ল। কোৱালিটি আৰু কালাৰ দুটা বহুত মানে দুটা বেলেগ বেলেগ আহিছে। আৰু ইয়াৰে ফ্লিপকাৰ্টৰ যোনযোৰ মেখেলা চাদৰ গাইজ, এইযোৰ বহুত বেছি ছফ্ট হয়, মানে পিন্ধি বেছি কমফৰ্টেবল লাগিব। আৰু লগতে মিছৰযোৰ মই নকওঁ এইযোৰ বেয়া বুলি, কিন্তু ইয়াৰে কোৱালিটিটো অকণমান মানে ৰাফ হয়। গতিকে সেইটো এটা গ'ল। আৰু লগতে কালাৰ, আপোনালোকে কালাৰটো দেখাই পাইছে, এইটো যোনটো পাৰ্পল, এইটো অকণমান বেছি ডিপ হয়, আৰু এইটো এনেকুৱা ধৰণৰ হয় পাৰ্পলটো, আপোনালোকেতো দেখাই পাইছে গাইজ। গতিকে এই দুটাই মই পাৰ্থক্য দেখিলোঁ। আৰু প্ৰাইচটো ঠিক ঠাকে আছে, ইমান বেছি কম বেছি নহয়। গতিকে এতিয়া আপোনালোকে যদি মোক সোধে ক'ৰ পৰা লোৱাটো ভাল হ'ব বা কি, গতিকে আপোনালোকেতো গমেই পায় যে ফ্লিপকাৰ্টটো বহুত আগৰে এটি এপ হয়, যোনটো বহুত ট্ৰাষ্টেবল হয়নে? আৰু মিছ'টো বহুত পিছত আহিছে। বাট যদি আপোনালোকে ভাবে যে মিছ'ৰ বস্তুবোৰ অকণমান কম দামত পোৱা যায়, গতিকে আপোনালোকে ল'ব পাৰে। লৈ কিনি যদি বেয়া আহিছে বা কোৱালিটি ভাল নহয়, তেতিয়াহ'লে আপোনালোকে ৰিটাৰ্ণ কৰিব পাৰে। আৰু যদি আপোনালোকে ভাবে যে মিছ'টো ইমান এটি ভাল নহয়, আৰু ময়ো গাইজ নিজেও এক্সপিৰিয়েঞ্চ মানে হৈছে যে বহুতবোৰ বস্তু মানে কাপোৰ কোৱালিটি ভাল নাহে, বা কেতিয়াবা এযোৰ মেখেলা চাদৰ মই দিছিলোঁ বেলেগ আহিছে, একদমেই বেলেগ। গতিকে সেই ক্ষেত্ৰত মিছ'টো অকণমান চবেই মানে কয় যে ইমান এটা ট্ৰাষ্টেবল নহয়। বাট আপোনালোকে
গতিকে আপোনালোকে ফ্লিপকাৰ্টৰ পৰা ল'ব পাৰে, একো নাই। অকণমান দামটো ইফাল সিফাল হয় আৰু মিছ'ৰ দামবোৰ মানে অকণমান কমত দিয়ে বাবে সকলোৱে মানে তাৰ পৰা লয় আজিকালি, আৰু বহুত বেছি ট্ৰেণ্ডিঙতো আছে মিছ'ৰ বস্তুবোৰ, মানে চবেই লয়। সেয়ে গতিকে ডিফাৰেঞ্চ আপোনালোকক মই ক'লোৱে। গতিকে আপোনালোকে যদি ডাইৰেক্ট ল'ব বিচাৰে তেতিয়াহ'লে ফ্লিপকাৰ্টৰ পৰাই পাৰ্চেছ কৰিব পাৰে। মোৰ আজি ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ হ'ল। গতিকে আপোনালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰি জনাব। আৰু লগতে যদি ভিডিঅ'টো চাই আপোনালোকৰ কিবা উপকৃত হৈছে বা হেল্পফুল হৈছে তেতিয়াহ'লে প্লিজ এটা লাইক দিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, যাতে মই আৰু আগুৱাই যাব পাৰোঁ, আপোনালোকৰ লগত নতুন নতুন ভিডিঅ' শ্বেয়াৰ কৰিব পাৰোঁ। So see you soon guys in my another video. Till then, bye bye and take care.